সকলোকে জুবিনদাৰ মৃত্যুৰ সেই অনাকাংক্ষিত খবৰটো পোৱাৰ লগে লগে গোটেই অসমখনেই যেন স্তব্ধ হৈ গ'ল। অসমখনেই যেন এটা জেগাতে ৰৈ গ'ল। চাৰিওফালে নিতাল নিস্তব্ধ। আৰু যোৱাকালিৰ পৰা যিখিনি স্ক্ৰীনশ্বট ফেচবুকত ভাইৰেল হৈ আছে, সেই স্ক্ৰীনশ্বটসমূহ দেখিলে জুবিনদাক যে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তেনেকুৱা যেন লাগিছে। এই ঘটনাটো উচিত তদন্ত হ'ব লাগে, কাৰণ জুবিনদা এজন সাধাৰণ মানুহ নহয়। তেখেত অসমৰ গৌৰৱ আছিল। তেখেত অসমৰ এক সম্পদ আছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ, যাতে এই ঘটনাটোৰ উচিত তদন্ত হৈ ন্যায় পাব লাগে।